আদিত্যক লগ পাই ভাল লাগে। নমস্কাৰ সকলোকে, আগন্তুক কঙালী বিহুৰ বহুত বহুত শুভকামনা। নমস্কাৰ বন্ধুসকল, আদিত্য আছাম ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি নতুন এটি ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ ডিব্ৰুগড় যাম। ডিব্ৰুগড়ত গৈ পিনে বিশেষ দুজন ব্যক্তিক লগ পাম। আপোনালোকে থাম্বনেইলটো চাই গম পালে হপায়, চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এতিয়া আমি ওলাইছোঁ বৰ্তমান দুলীয়াজানৰ পৰা ডিব্ৰুগড়লৈ। এইখন হৈছে ভৱানী মাৰ্কেট, গগৈ মাৰ্কেটো বুলি কোৱা যায়। এইটোৱে হয় আমাৰ দুলীয়াজান ৰেলৱে ষ্টেচনটো হয়, এইটো দুলীয়াজান ৰেলৱে ষ্টেচন হয় এইটো। তাৰপিছত এতিয়া গৈ আছোঁ, চাই থাকক ভিডিঅ'টো, চাই থাকিব শেষলৈকে। বন্ধুসকল, চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাৰপিছত ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে। চাই থাকক ভিডিঅ'টো মজা লৈ থাকক, এনজয় কৰি থাকক। গাড়ীখনৰ ভোক লাগিছে বোলে, গাড়ীখনক অকণমান কিবা এটা খুৱাই দিওঁ, তেল অকণমান ডাল দিওঁ, তাৰপিছত আমি জাৰ্ণিটো কণ্টিনিউ থাকিব আমাৰ। চাই থাকক। এই আগত যিটো ৰাস্তাটো দেখিছে, এইফালে পৰা আপুনি ৰাইট গ'লে তিনিচুকীয়া পাব, লেফ্ট গ'লে টেংৰাই চাৰিআলি, টেঙাখাট, লাহোৱাল, ডিব্ৰুগড়। এইখনে হৈছে টেংৰাই চাৰিআলি। ইয়াৰ পৰা লেফ্টৰ পিনে পৰা আহিলে, নাহকটীয়া পিনে পৰা আহিলে লেফ্টৰ পিনে পৰা ইয়াত জইন হ'ব। এইটো এটা ৰাস্তা হয়, চিধা আপুনি ডিব্ৰুগড়। এইখন হৈছে টেঙাখাট টাউনখন হৈছে টেঙাখাট টাউন। এইফালে আপুনি ৰাইট চাইডে গ'লে চাবুৱা পায়, শ্বৰ্টকাট ৰাস্তা এটা আছে। আপোনাৰ পৰিব 10 কিলোমিটাৰমান পৰিব ইয়াৰ পৰা চাবুৱা। ইয়াত অলপ দেৰি কিবা এটা মাৰ্কেট কৰিবলৈ গৈছে, মই ইয়াত ৰখি আছোঁ, গৰমত তত পোৱা নাই। এইখন হৈছে বকুল, ওপৰ পিনে NH 37 হাইৱেটো হয় ওপৰটো। ইয়াত হৈছে নতুনকৈ আপোনাৰ হোণ্ডাই শ্ব'ৰুম খুলিছে, গাড়ী লয় যদি আপোনালোকে আহিব পাৰে। তাৰপিছত ইয়াৰ ওচৰতে আছে আপোনাৰ মাৰুতি চুজুকি বিমল মটৰ্ছ, মাৰুতি চুজুকি মটৰ হয়। এই চাউলখোৱাতে আছে, এইখন চাউলখোৱাতে আছে। আমি এতিয়া চাউলখোৱা পালোঁগৈ। এইটো আপোনাৰ বাণীপুৰ ৰেলৱে ষ্টেচন যোৱা ৰাস্তা, ডিব্ৰুগড় ৰেলৱে ষ্টেচন যোৱা ৰাস্তা, লেফ্টত। এইটোৱে হৈছে আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰৰ ঘৰ, ওচৰতে ভাৰতীয় জনতা পাৰ্টিৰ অফিচ। তাৰ পৰা ঘূৰি আহিছোঁ, ঘূৰি আহোঁতেই মই চকিটিং ফিল্ডৰ ওচৰত অসমৰ দুজন ইউটিউবাৰ, জনপ্ৰিয় ইউটিউবাৰক লগ পালোঁ, ভাস্কৰ দা
আৰু জীৱনৰ ৰঙৰ চেনেলৰ দাদাজনক লগ পালোঁ, ভাল লাগিলে। নমস্কাৰ সকলোকে। আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভকামনা আপোনালোকক জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু আদিত্য ভাগৰ যিটো ব্লগ, আদিত্য অসম ব্লগ বা আছাম ব্লগ চাই থাকিব, উৎসাহ আৰু প্ৰেৰণা দি যাব। ভাল ভাল ভিডিঅ' পাব বুলি মোৰ বিশ্বাস, আৰু পাব যদিহে আপোনালোকে সদায় প্ৰেৰণা দিয়ে আৰু মৰম দিয়ে। আদিত্যক লগ পাই ভাল লাগিল। ভাস্কৰদাই মই দুজনে আমি আহিছিলোঁ বিশেষ এটা ভিডিঅ'ৰ কামত, আৰু হঠাৎ লগ পালোঁ। আৰু আদিত্য আছাম ব্লগছ আপোনালোকে চাব, মানে আমাৰ জীৱনৰ পৰিয়ালে চাব, তাকো মৰমৰ উৎসাহ দিব। কাৰণ ডিব্ৰুগড়ৰে যুৱক, অকণমান ছাপোৰ্ট কৰক, ভাল ভাল ভিডিঅ' কৰি যাবলৈ সাহস পাব। আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ জীৱনৰ ৰঙৰ পৰিয়ালৰ হ'ব পাৰে। ধন্যবাদ। দাদাহঁতৰ লগত বহুত দেৰি কথা পাতিলোঁ, চাহ তাহ খাই মেলি, লগতে চাহ তাহ খাই মেলি তাৰপিছত মই ওলাই গ'লোঁ ঘৰলৈ বুলি। তো বন্ধুসকল, আজি ভিডিঅ'টো ইয়াতে মই এণ্ড কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।